নমস্কাৰ। যশস্বী কথাশিল্পী অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ইমৰান শ্বাহ দেৱ অসমৰ এগৰাকী বিশিষ্ট কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক। এই মহান মনীষীজনৰ বহু কবিতা জনপ্ৰিয়তা লাভ কৰি পাঠকৰ প্ৰাণ স্পৰ্শ কৰিবলৈ সক্ষম হৈছে। মই তেখেতৰ কবিতা এটি পাঠ কৰিবলৈ ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। কবিতাটিৰ শিৰোনাম এটাই সময় এতিয়াই। সময় এটাই এতিয়াই। এই হাবি কিমান ডাঠ, এই নদী কিমান দ, প্ৰশ্ন অবান্তৰ, প্ৰশ্ন এটাই, যোৱা আৰম্ভ হ'ল। উভতি নাচাবা, অতীত মাথোন ভগ্নাংশ, কল্পনা নকৰিবা ভৱিষ্যত বিয়োগৰ ভগ্নাংশ। বৰ্তমানেই অখণ্ড, অতীত ইয়াতেই, ভৱিষ্যত ইয়াতেই, এটাই মাথোন সময় এতিয়াই। ধন্যবাদ।